মায়ে বিহুত বনোৱা পিঠা তিলৰ পিঠা হাই গাইজ ৱেলকাম বেক টু মাদ্ৰিজ ব্লগ আজি মই গৈ আছোঁ অকণমান ফুৰিবলৈ মই আৰু বৰ্ণালী বা আমি দুজনীয়ে গৈ আছোঁ এক্সিছ মললৈ কিন্তু হঠাতে দেখিলোঁ ৰাস্তাত বহুত ফুলৰ মেলা হৈ আছে মানে নিউ টাউনতে কলকাতাত নিউ টাউনত কাৰ্নিভেল হৈ আছে তো ফ্লাৱাৰৰো হৈছে লগতে পেটছৰো হৈ আছে মানে কেট আৰু ডগছৰ আৰু ইমান ফুল লাইফত ইমানবোৰ ফুল প্ৰথমবাৰ দেখিছোঁ আৰু দেখি ইমানে ভাল লাগিলে দূৰৰ পৰা চাইছিলোঁ প্ৰথমতে তাৰপিছত আৰু ভাবিলোঁ নাই ভিতৰত যোৱাই ভাল ভিতৰত গৈয়ে কি প্ৰথমতে চাইছোঁ মানুহবিলাকে ফটো বা ভিডিঅ' কৰিছেনে নাই কাৰণ এলাও নাথাকিবও পাৰে সেইটো সাংঘাতিক ভয় লাগে নহয় চ' যেতিয়া দেখিলোঁ মানুহে ভিডিঅ' কৰিছে ফটো উঠাই আছে একদম বিৰাট ভাল লাগিলে উঠি গৈয়ে মানে ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিয়ে দিলোঁ আৰু ইমানবিলাক ফুল চাইছোঁৱে কমেও আধা ঘণ্টাতকৈও বেছি তাতে থাকিলোঁৱে মানে ফুলবিলাক চাই তাৰপিছত ওচৰতে কীৰ্তন হৈ আছিলে কীৰ্তনো অকণমান শুনিলোঁ ভালো লাগিলে আৰু হৰে কৃষ্ণ এনেদৰে গায় তেওঁলোকে চ' যিটো অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত এনেদৰে গাই থাকে কীৰ্তন হৈ থাকে আৰু এইটো টাইমিংটো এতিয়া 6-7টামান বাজিবৰ হ'ল ভালকৈ দেখাই নাপালোঁ এতিয়া টাইমটো পাহৰিও গ'লোঁ অৱশ্যে কাৰণ মই এতিয়া ভইচ অভাৰ কৰি আছোঁ আৰু মিউজিক যিহেতু বাজি আছে সেইটো কাৰণে অকণ ভয়ো লাগে সেইটো কাৰণে আৰু এতিয়া নিজে কৈ আছোঁ আৰু চ' ইমানবিলাক ফুলৰ মাজত মই নিজকে একদম ফুলৰ ৰাণী যেন লাগিলে আৰু অকণমান তাৰপিছত কাষতে আছিলে চেণ্ট্ৰেল মল আৰু মানে একদম ওচৰতে গোটেইখিনি বস্তু আছে নিউ টাউন কলকাতা বাছ ষ্টেণ্ড তাৰপিছত এক্সিছ মল চেণ্ট্ৰেল মল এইখিনি গোটেইখিনি অলপ ওচৰাওচৰিকৈ আছে অকণমান ইটো পাৰ হ'লে সিটো পোৱা যায় ইটো পাৰ হ'লে সিটো পোৱা যায় তেনেকুৱা ধৰণৰ আৰু ইয়াতে প্ৰেক্টিছ হৈ থাকে সৰু ল'ৰা ছোৱালীবিলাকে কিন্তু আজিলৈকে সোমোৱা নাছিলোঁ মই আৰু মই সেইটো কম্পিটিশ্যনটোৰ নামটো এতিয়া পাহৰিলোঁ সৰু ল'ৰা ছোৱালীবিলাকে কি খেলি থাকে তাৰপিছত তাতে কেতিয়াও সোমাব যে পাৰিম সেইটো ভবা নাছিলোঁ কিন্তু সঁচাকৈ বিৰাট ভাল লাগিলে তাত যাব পাৰিলোঁ এইটো মানে কাৰ্নিভেল হৈ থকাৰ কাৰণে যাব পাৰিলোঁ আৰু ইমানবিলাক ফুল একেলগে দেখা পালোঁ মনটো বিৰাট ভাল লাগিলে ইয়াতে আছিলে গোলাপ ফুল তগৰ ফুল নাৰ্জী ফুল জবা ফুল সেই বিভিন্ন ধৰণৰ ফুল এতিয়া চববিলাক ফুল মোৰ একেলগে নামবিলাক মনত পৰা নাই এনেকৈ চাওঁতে ডালিয়া আৰু ৰজনীগন্ধা চব আছিলে আই থিংক থাকিবও পাৰে ন ইমানবিলাক ফুল আছে যেতিয়া আৰু ফুলবিলাক এনেকৈ নাৰ্চাৰী যেনে লাগিলে পুতুকে আৰু পিছতে গম পাইছোঁ ফুলবিলাকৰ দামো বোলে কম আছিলে বোলে লৈ আনিব পৰা গ'লহেঁতেন কিন্তু তাত গৈ পেলাই আকৌ সোধাই নহ'লে নহয় আমি জাষ্ট চালোঁহে চাই পেলাই মজাটো লৈ আহিলোঁ আৰু তাৰপিছত এনেকৈ সজাই থৈছে ফুলৰ মেলা ফুলনিৰ বাগিচা চাই থাকিব মন গৈছে ন এটা চোন কাঠমত কেনেকুৱা হেৰি হৈছিলে ইমান ভাল লাগে গানটো বহুত জমনি লাগে মানে শুনিলে হাঁহি উঠি যায় আৰু মই ফুল চাই আৰু বাই কৈ দিছোঁ আৰু বাই নহয় বস্তু হাই বুলি কৈছোঁ এইটো কথা কোৱা নাছিলোঁ মই তাতে কাৰণ এনেও মিউটে কি কয় বেকগ্ৰাউণ্ড নইজ হৈ আছিলে আৰু আমি তাৰ পৰা ওলালোঁ আৰু এতিয়া যিহেতু ওলালোঁ এইটো লোকেশ্যন মানে অকণমান ওচৰতে হয় মানে এতিয়া আমি যাম এক্সিছ মল চ' ইয়াৰ পৰা ওলাই টাটা বাই এতিয়া এক্সিছ মলত গৈ আছোঁ এক্সিছ মলত গৈ লগ পাই আছোঁ আৰু আহি পালোঁ এক্সিছ মল আৰু এতিয়া এক্সিছ মলত কিবা কিবি ল'ম লৈ পেলাই ৰুমলৈ যাম আৰু এক্সিছ মল পালোঁ কি আৰু এতিয়া এক্সিছ মলৰ একদম টপ ফ্ল'ৰত আছোঁ আৰু টপ ফ্ল'ৰত বৰকৈ ইফালে একো নাই কিন্তু আমি গ্ৰাউণ্ড ফ্ল'ৰৰ ভিউ দেখিবলৈ আহিছোঁ ঠিক আছে এইখিনি বাৰু আগৰ দুটা তিনিটা ভিডিঅ' মনত আছেই কাৰণ মই কেইবাবাৰো গৈছোঁ এক্সিছ মল আৰু যেইবাৰে যাওঁ সেইবাৰে ভিডিঅ' আৰু ফটো বনাওঁৱেই মানে ভিডিঅ' বনাওঁ আৰু ফটো উঠোৱে গতিকে এইবাৰো গ'লোঁ এইবাৰো মিছ নকৰিলোঁ আৰু ভিডিঅ' বনায়েই এৰিলোঁ কাৰণ ভাল লাগে বিৰাটেই ইয়াত গ'লে ফটো এখন উঠিবই মন যায় আৰু ভিডিঅ' এটা কৰিবই মন যায় ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখে দেখিবলৈ ইমান ভাল লাগে চ' সেইটো কাৰণে বনালোঁ আমি দুইজনীয়ে গৈ পেলাই ফটো আৰু ভিডিঅ' বনোৱাত ব্যস্ত ভিতৰত গৈ পেলাই এইখনত উঠিবলৈ এবাৰ মন আছিলে কিন্তু মই উঠিলে আকৌ ভয়ো লাগে নহয় ভাঙি চিঙি গ'লে আকৌ কি হ'ব সেইটো কাৰণে নুঠিলোঁ আৰু
এক্সিছ মলৰ পৰা হৈ গ'ল আৰু এতিয়া যাওঁগৈ আৰু ৰুমলৈ ৰুমত গৈ পেলাই আৰু ভিডিঅ' নকৰিম চাগে